নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল লগতে মোৰ আই মাতৃসকল কেনে আছে আপোনালোক আজি আমি কথা পাতিম পেট ফুলা ভাল কৰা কেইটামান ঘৰুৱা উপায়ৰ বিষয়ে আপোনালোকে কেনেকৈ 2 মিনিটতে আপোনালোকে যদি পেট ফুলিছে আপোনালোকৰ ভাল কৰিব পাৰিব তাৰে কেইটামান ঘৰুৱা উপায়ৰ বিষয়তে তাৰ আগতে আমি জানিম পেট কিয় ফুলে আজিকালি বেয়া খানপান আৰু বিজি লাইফষ্টাইলৰ কাৰণে পেট ফুলা সমস্যাটো এটা সাধাৰণ সমস্যা হৈ গৈছে পেট ফুলা যাক ইংৰাজীত ব্লোটিং বুলিও কোৱা হয় পেট ফুলা এজন ব্যক্তিৰ কাৰণে অতি কষ্টদায়ক কাৰণ তেতিয়া পেটত গেছ সোমাই যায় যাৰ বাবে পেট ফুলে পেট ফুলাই এইটো সংকেত দিয়ে যে আমি খোৱা খাদ্যটো হজম হোৱা নাই কেতিয়াবা আমাৰ খানা খোৱাৰ লগে লগে আমাৰ পেটটো ফুলি যায় কাৰণ এইটো এইভাবে হৈছে যে আমি যি খাদ্য খাইছো সেই খাদ্যটো হজম হোৱা নাই সেইভাবে আমাৰ পেটটো ফুলিছে পেট ফুলা সমস্যাটো সেই মহিলাসকলৰ মাজতো দেখা যায় যি মহিলাসকলৰ হৰমনৰ সমস্যা থাকে যেনে যিসকল মহিলা বা ছোৱালীসকলৰ থাইৰয়ড বেমাৰ আছে বা থাইৰয়ড বেমাৰত ভুগি আছে তেওঁলোকৰো এই পেট ফুলা সমস্যা হ'ব পাৰে আহক আজি মই আপোনালোকক এই ভিডিঅ'টোত কেনেকৈ আপোনালোকে 2 মিনিটতে আপোনালোকৰ যি খাদ্য খোৱাৰ পিছত আপোনালোকৰ পেট ফুলে সেই পেট আপোনালোকে ভাল কৰিব পাৰিব তাৰে কেইটামান ঘৰুৱা উপায়ৰ বিষয়ে ক'ম আহক তেনেহলে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ 1 নম্বৰতে আদা মৌৰ ৰস আৰু পানী আপোনালোকে আদা ল'ব এটুকুৰা আৰু মৌৰ ৰস ল'ব 1 চামুচ তাত আপোনালোকে এগিলাস পানীত আপোনালোকে ভালদৰে ঘুলি আপোনালোকে বইল কৰিব কমেও 15 মিনিট মান বইল কৰিব তাৰ পিছত আপোনালোকে ঠাণ্ডা কৰি সেই পানীটো আপোনালোকে খাই দিব এনেকুৱা কৰিলেও সব আপোনালোকৰ যি পেট ফুলিছে বা পেট ফুলাৰ সমস্যা আপোনালোকৰ লগালগ ভাল হৈ যাব দ্বিতীয়তে যিসকল বন্ধু বান্ধৱী সকলৰ পেট ফুলা সমস্যা আছে তেওঁলোকে সব গুটিও খাব পাৰে আপোনালোকে দেখাই পাই চাগে আপোনালোকে আমি কেতিয়াবা ৰেষ্টুৰেণ্টত যাওঁ ৰেষ্টুৰেণ্টত খাদ্য খোৱাৰ পিছত আপোনালোকক সব গুটি খাবলৈ দিয়ে কাৰণ সব গুটিয়ে খাদ্য হজম কৰাত সহায় কৰে আপোনালোকে সব গুটিও খাব পাৰে আপোনালোকে সদায় অলপ অলপকে সব গুটি খাব এসপ্তাহ মান এনেকুৱা যদি কৰে আপোনালোকে চাব আপোনালোকৰ যি পেট ফুলা সমস্যা আপোনালোকৰ লাহে লাহে ভাল হৈ যাব তৃতীয়তে তুলসী পাত আপোনালোকে যদি সদায় ৰাতিপুৱা খালি পেটত তুলসী পাতৰ ৰস খাই এনেকুৱা যদি কৰে আপোনালোকে কমেও এসপ্তাহ মান যদি কৰে আপোনালোকে চাব এনেকুৱা কৰিলে আপোনালোকৰ যি পেট ফুলা সমস্যা বা আপোনালোকৰ খাদ্য খোৱাৰ লগে লগে পেট ফুলে আপোনালোকৰ ভাল হৈ যাব চতুৰ্থতে বেকিং সোডা আপোনালোকে অলপমান বেকিং সোডা ল'ব আৰু 1 গিলাস মান পানী ল'ব তাতে আপোনালোকে আধা চামুচ মান বেকিং সোডা মিলাই আপোনালোকে সদায় ৰাতিপুৱা খাব এনেকুৱা কৰিলেও আপোনালোকৰ যি পেট ফুলা সমস্যা আপোনালোকৰ লাহে লাহে ভাল হ'ব ষষ্ঠতে আদা আৰু নিমখ আপোনালোকে এটুকুৰা আদা ল'ব আৰু অলপমান নিমখ ল'ব আপোনালোকে মিহলাই আপোনালোকে এটা পেষ্ট বনাই খাব পাৰে নহলে বা আপোনালোকে নিমখ লৈ আপোনালোকে এটুকুৰা আদাও খাব পাৰে তেতিয়া আপোনালোকৰ পেট ফুলে এনেকুৱা কৰিলেও আপোনালোকৰ এসপ্তাহৰ ভিতৰতে আপোনালোকৰ যে পেট ফুলা সমস্যা আপোনালোকৰ নাইকিয়া হৈ যাব সপ্তমতে কলা নিমখ আৰু পানী আপোনালোকৰ যদি খাদ্য খোৱাৰ লগে লগে পেট ফুলে তেনেহলে আপোনালোকে কি কৰিব এগিলাস পানী ল'ব তাত আপোনালোকে অলপমান কলা নিমখ মিহলাই ভালৰে ঘুলি লৈ আপোনালোকে সেই পানীখিনি খাই দিব আপোনালোকে যদি এনেকুৱাও কৰে আপোনালোকৰ যি পেট ফুলা সমস্যা আপোনালোকৰ 5 মিনিটতে ভাল হৈ যাব এয়া আছিল পেট ফুলিলে বা খাদ্য খোৱাৰ পিছত পেট ফুলিলে কি কৰিব লাগে তাৰে কেইটামান ঘৰুৱা উপায়ৰ বিষয়ে আজিৰ ভিডিঅ'ত ইমানেই কালিলৈ মই আপোনালোকৰ ওচৰত আন এটা ভিডিঅ' লৈ আহিম তেতিয়ালৈ আপোনালোকে ভাল খাওক আৰু সুস্বাস্থ্য হৈ থাকক ধন্যবাদ